নমস্কাৰ, মই বসন্ত উপাধ্যায়। আজি এটা গধুৰ হৃদয়েৰে আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আমি হেৰুৱাইছোঁ এজন সঁচা দেশপ্ৰেমী সাহসী সন্তানক। আমাৰ ৰাজ্য অসমৰ কোকৰাঝাৰ জিলাৰ গৌৰৱ চিটি প্ৰাণেশ্বৰ কোঁচৰ। তেওঁৰ নাম চিৰদিন আমাৰ হৃদয়ৰ মণিকোঠাত জিলিকি থাকিব। তেওঁৰ সাহস আমাৰ প্ৰতিটো শ্বাসত প্ৰতিধ্বনিত হ'ব। ঝাৰখণ্ডৰ গভীৰ জংঘলৰ বুকুত নক্সালৰ বিৰুদ্ধে এখন তীব্ৰ সংঘৰ্ষত আজি পুৱা প্ৰাণেশ্বৰ কোঁচে নিজৰ জীৱন উৎসৰ্গা কৰিলে। ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে, আমাৰ শান্তিৰ বাবে তেওঁ দিলে সৰ্বোচ্চ ত্যাগ, নিজৰ প্ৰাণ। তেওঁৰ এই বলিদান কেৱল এজন সৈনিকৰ কাহিনী নহয়, এয়া হৈছে এখন ৰাষ্ট্ৰৰ প্ৰতি অপাৰ শক্তিৰ প্ৰমাণ। প্ৰাণেশ্বৰ কোঁচৰ জীৱন আছিল এখন মহাকাব্য। দেশৰ বাবে জীয়াই থকা, দেশৰ বাবে মৃত্যুক আঁকোৱালি লোৱা। তেওঁৰ প্ৰতিটো শ্বাসত আছিল দেশপ্ৰেমৰ অটল প্ৰতিজ্ঞা। দেশৰ বাবে জীয়াও, দেশৰ বাবে মৰো, এই শব্দবোৰ তেওঁৰ বাবে কেৱল মুখৰ কথা নাছিল। এইবোৰ আছিল তেওঁৰ হৃদয়ৰ ধ্বনি, তেওঁৰ জীৱনৰ মন্ত্ৰ। তেওঁৰ এই মহান ত্যাগৰ কোনো তুলনা নাই। তেওঁৰ সাহস প্ৰতিজন দেশপ্ৰেমিকৰ বাবে এক জ্বলন্ত প্ৰতীক, যিয়ে আমাক সদায় পথ দেখুৱাব। তেওঁৰ বলিদানে আমাক সোঁৱৰাই দিয়ে যে আমি যি স্বাধীনতা উপভোগ কৰোঁ তাৰ পিছফালে আছে অগণন সৈনিকৰ নীৰৱ ত্যাগ। বসন্ত এআই ফেচবুক পেজৰ জৰিয়তে মই এই মহান আত্মাক হৃদয়ৰ গভীৰতাৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে মই প্ৰাৰ্থনা কৰোঁ। তেওঁৰ পৰিয়াল, আত্মীয় আৰু বন্ধু বান্ধৱৰ প্ৰতি মোৰ গভীৰ সমবেদনা। শ্বহীদ প্ৰাণেশ্বৰ কোঁচৰ নাম অমৰ হৈ থাকক, তেওঁৰ ত্যাগ চিৰস্মৰণীয় হৈ থাকক। শত সহস্ৰ প্ৰণাম। জয় হিন্দ, জয় আয়া।